हेलो गाइस ए टू जेड मानी चेनेलলৈ আপোনালোকক স্বাগতম। আজি আমি ইউনো এপৰ থ্ৰু দি মানি ট্ৰান্সফাৰ কেনেকৈ কৰে হেতু দেখুৱাম। এতিয়া যদিও মানি ট্ৰান্সফাৰ কৰিবলৈ বজাৰত গুগল পে বা ফোন পে বা পেটিএম এনে ধৰণৰ এপ আছে, তথাপিতো বহু ধৰণৰ ফ্ৰডুলেন্ট এক্টিভিটি এইবোৰ এপত হোৱা দেখা যায়। আৰু তাৰ উপৰি ইয়াত যদি আপোনালোকৰ পইচা ফচিও যায়, আপোনালোকে গুগল অফিচ বা পেটিএম অফিচ মানে যাব নোৱাৰিব। এনে ক্ষেত্ৰত এটা উত্তম সলিউশন হৈছে SBIৰ ইউনো এপ। ইউনো এপৰ থ্ৰু দি মানি ট্ৰান্সফাৰ কেনেকৈ কৰে সেইটো আমি চাওঁ বলক। তাৰ কাৰণে আমি যাব লাগিব ইউনো SBI এপটোলৈ। প্ৰথমতে এনেকৈ আহে। যিসকলে ইউনো এপ্লিকেশ্যনটো এতিয়াও ৰেজিষ্টাৰ কৰা নাই বা ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে তাৰ ডিটেইলছ ভিডিঅ' আমি এই চেনেলটোতে বনোৱা হৈছে। তো এইটো ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো, আপোনালোকে গৈ তাত ভালদৰে চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব পাৰে। তাৰপিছত এনেকৈ আহিব। যদি 25,000ৰ তলত যদি আপোনালোকে পে'মেণ্ট কৰিব বিচাৰে তেনেহ'লে আমি কুইক পে' অপশ্যনটোত যাম। আৰু যদি 25,000তকৈ বেছি ট্ৰেনজেকশ্যন কৰোঁ তেনেহ'লে আমি লগইনলৈ যাব লাগিব। এতিয়া মই আপোনালোকক জাষ্ট দেখাম 25,000ৰ তলৰ এমাউণ্ট কেনেকৈ ট্ৰেন্সফাৰ কৰে সেইটো দেখাই আছোঁ। তাৰ বাবে আমি যাব লাগিব কুইক পে' অপশ্যনটোত। তো কুইক পে'ত আমি টাচ কৰিম। ইয়াতে দুটা অপশ্যন আছে। এতিয়া আপোনালোকে বায়'মেট্ৰিকো ল'ব পাৰে আৰু এমপিনো ইউজ কৰিব পাৰে। মই বায়'মেট্ৰিকে ইউজ কৰিছোঁ বাৰু। এতিয়া এনেকুৱাকৈ স্ক্ৰীন এখন দেখিবলৈ পাব আপোনালোকে। আমি ইয়াতে যাম বেনিফিচিয়াৰীত। বহুতবিলাক অপশ্যন আছে, কিন্তু আমি বেনিফিচিয়াৰীত যাম। জাষ্ট পে' টু বেনিফিচিয়াৰী বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰিম। কৰাৰ লগে লগে মই আগতীয়াকৈ যাক ট্ৰেন্সফাৰ কৰিছিলোঁ বা মই বেনিফিচিয়াৰী যাক এড কৰি থৈ দিছিলোঁ সেইবিলাক ইয়াতে আছে। তো এইখিনি এক্সিষ্টিং হৈ আছে। এতিয়া আমি যিহেতু আমাৰ এক্সিষ্টিং মানে বেনিফিচিয়াৰীক দিব লগা নাই, তো আমি নিউত যাম। নিউত গৈ এতিয়া আছে SBI বেংক একাউণ্ট আৰু আদাৰ বেংক একাউণ্ট। এতিয়া মই SBI টু SBI ট্ৰেন্সফাৰ কৰিব গৈ আছোঁ। বাকী আদাৰ বেংকত কেনেকৈ ট্ৰেন্সফাৰ কৰে মই সেইটোও দেখাম। এতিয়া SBI বেংক একাউণ্টত যাম। ইয়াৰ পিছত আমাৰ ইয়াতে ৰিচিপেণ্ট নেম আছে। নেমটো আমি জাষ্ট টাইপ কৰিম। যি নেম আছে সেইটো নেম আমি দিব লাগিব ইয়াতে। তাৰপিছত আছে একাউণ্ট নাম্বাৰ। একাউণ্ট নাম্বাৰটো আমি বহাব লাগিব। একাউণ্ট নাম্বাৰটো দি আছোঁ মই। নাম্বাৰবিলাক প্ৰাইভেচিৰ উদ্দেশ্যে ব্লাৰ কৰা হৈছে। তো প্ৰচিডত যাম। এতিয়া হৈ গ'ল। এতিয়া মই কিমান এমাউণ্ট ট্ৰেন্সফাৰ কৰিম সেইটো এমাউণ্ট ইয়াতে দিব লাগিব। ছাপ'জ মই 500 এটা দি আছোঁ। আপোনালোকক দেখাবৰ বাবেহে এইখিনি কৰা হৈছে। তাৰপিছত আৰু তলত এটা আছে হোৱাট ইজ দিছ ফৰ। আপোনালোকে যদি মনত ৰখাৰ কাৰণে কিবা অপশ্যন দিব খোজে তেনেহ'লে দিব পাৰে। মই জাষ্ট এনে টেষ্ট বুলি দিছোঁ। তাৰপিছত আমি যাম পে' অপশ্যনটোত। এতিয়া হৈ গ'ল। হোৱাৰ পিছত এতিয়া OTP ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ মোবাইলত এটা OTP আহিব, যোনটো বেংকৰ লগত ৰেজিষ্টাৰ কৰা আছে আপোনাৰ মোবাইল। তো মোৰ এইটো মোবাইলতে কৰা আছে, গতিকে এইটোতে মেছেজ এটা আহিব লাগে। আহি গ'ল। এইটো আছে 524028 524028। তো এতিয়া ছাবমিট কৰিম। এতিয়া ইয়াতে ছাকচেছ বুলি দেখাই দিলে। তো ইয়'ৰ পে'মেণ্ট অফ 500 ইজ ছাকচেছফুল মেড টু বেনিফিচিয়াৰী। এইটো নামটো বাৰু নকওঁ। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ কণ্টেণ্ট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় অসম।